এটা গুণ যাৰ ওচৰত থাকে এইজন সবচেয়ে ভাগ্যৱান মানুহ। তাৰ ভিতৰত এক নম্বৰটো হৈছে খৈৰুকুম মান তাআল্লামাল কুৰআনা ৱা আল্লামা, অৰ্থাৎ তোমালোকৰ ভিতৰত সৰ্বোত্তম ব্যক্তি সেইজন যি নিজে কোৰআন শিকে আৰু আনকো শিকায়। অৰ্থাৎ কোৰআনৰ যি শিক্ষক আৰু কোৰআনৰ যি শিক্ষাৰ্থী, এই দুজনাই হৈছে পৃথিৱীৰ বুকুত সৰ্বশ্ৰেষ্ঠ ব্যক্তি, সৰ্বোত্তম ব্যক্তি। এতিয়া এই যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে স্বীকৃতি দিলে সৰ্বশ্ৰেষ্ঠ বুলি, সৰ্বোত্তম বুলি, এতিয়া সৰ্বোত্তম আৰু সৰ্বশ্ৰেষ্ঠ হ'ব পৰাকৈ এই দুটা গুণৰ যিকোনো এটা গুণ আমাৰ মাজত আছেনে নাই, তাক চালি জাৰি চোৱাটো দৰকাৰ, প্ৰয়োজনীয়। আমি কোৰআনৰ শিক্ষক হ'ব হয়তো সকলোৱে নোৱাৰোঁ, শিক্ষক হোৱাৰ বাবে বিশেষ যোগ্যতাৰ প্ৰয়োজন, দক্ষতাৰ প্ৰয়োজন। কিন্তু কোৰআনৰ শিক্ষাৰ্থী হোৱাৰ বাবে, কোৰআনৰ ছাত্ৰ বা ছাত্ৰী হোৱাৰ বাবেতো বিশেষ কোনো দক্ষতাৰ প্ৰয়োজন নাই। আমি কোৰআনৰ ছাত্ৰ ছাত্ৰী হ'ব পাৰোঁ, আমি কোৰআনৰ ছাত্ৰ হ'ব পাৰোঁ, শিক্ষাৰ্থী হ'ব পাৰোঁ। যদি আমি কোৰআনৰ শিক্ষক হ'ব পৰা নাই তেন্তে আমি শিক্ষাৰ্থী হওঁ। শিক্ষাৰ্থী হৈ হ'লেও আমি আল্লাহৰ ৰসুলে কোৱা শ্ৰেষ্ঠত্বৰ যি অধিকাৰ, এই অধিকাৰ যেন সাব্যস্ত কৰিব পাৰোঁ তাৰ বাবে কোচিছ কৰা। যিকোনো পদ্ধতি অৱলম্বন কৰি আমি কোৰআনৰ শিক্ষাৰ্থী হ'ব পাৰোঁ। আমি যিখিনি কোৰআন জানো কিন্তু অশুদ্ধ, তাক শুদ্ধভাৱে শুদ্ধ কৰাৰ যিটো মেহনত, যিটো চেষ্টা, এই চেষ্টাৰ জৰিয়তেও আপুনি কোৰআনৰ ছাত্ৰ হোৱাৰ সৌভাগ্য অৰ্জন কৰিব পাৰে। বিপৰীতে আপুনি যিখিনি নাজানে, কোৰআনক শিকাৰ বাবে নজনাখিনি জনাৰ বাবে যদি আপুনি চেষ্টা কৰে, মেহনত কৰে, তেন্তে আপুনি সেই ধৰণেও কোৰআনৰ ছাত্ৰ হ'ব পাৰে, কোৰআনৰ শিক্ষাৰ্থী হ'ব পাৰে। দ্বিতীয় প্ৰকাৰৰ ব্যক্তি হৈছে আহাব্বু ইবাদিল্লাহ ইলাল্লাহি আহসানুহুম আখলাকা। পবিত্ৰ হাদিছ শৰীফৰ আন এখন হাদিছ গ্ৰন্থত এই হাদিছটো বৰ্ণনা হৈছে। ইয়াত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, এই সকলৰ ভিতৰত আল্লাহ পাকে যাক সবচে বেছি মহাব্বত কৰে, সবচে বেছি ভাল পায়, সকলোতকৈ বেছি পচন্দ কৰে, সেইগৰাকী ব্যক্তি হৈছে সেইজন যাৰ চৰিত্ৰ সবাতোকৈ সুন্দৰ, যাৰ আদৰ্শ, যাৰ আখলাক সবাতোকৈ সুন্দৰ। আল্লাহ পাকে সেইজন মানুহকে সবাতোকৈ বেছি পচন্দ কৰে, সবাতোকৈ বেছি ভাল পায়। আমি ক'লোৱেই, আৰু এই সুন্দৰ চৰিত্ৰই কিয়ামতৰ দিনা মুমিনসকলৰ আমলৰ পাল্লাক ভাৰী কৰাব। ইমান ডাঙৰ এইটো আমল, সুন্দৰ চৰিত্ৰ, সুন্দৰ আখলাক। এতিয়া যিটো চিন্তা কৰি চোৱাৰ বিষয় সেইটো হৈছে আমাৰ ভিতৰত কিমান সুন্দৰ আখলাক আছে, মোৰ চৰিত্ৰ কিমান সুন্দৰ, মই কিমান সুন্দৰ চৰিত্ৰৰ অধিকাৰী হওঁ, ইয়াক চালি জাৰি চোৱা। যদি সেই সুন্দৰ চৰিত্ৰ মোৰ মাজত নাই তেন্তে মই ৰচুলে স্বীকৃতি দিয়া শ্ৰেষ্ঠসকলৰ মাজতো গণ্য নহ'লোঁ। তাৰ কাৰণে ৰচুলে স্বীকৃতি দিয়া শ্ৰেষ্ঠত্বসকলৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে, শ্ৰেষ্ঠত্বৰ লিষ্টত নিজৰ নামটো অন্তৰ্ভুক্ত কৰাৰ বাবে নিজৰ আখলাক, নিজৰ আদৰ্শ, নিজৰ আচাৰ আচৰণ, ব্যৱহাৰ, আদৰ্শ ইত্যাদি সকলোবোৰ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে দেখাই যোৱা, কৈ যোৱা মোতাবিক হাসিল কৰাৰ, গ্ৰহণ কৰাৰ চেষ্টা কৰিব লাগিব। এয়া দায়িত্ব বাধ্যতামূলকভাৱে জৰুৰী, কিয়নো সুন্দৰ আখলাক যদি নাথাকে তেন্তে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰকৃত উম্মত হোৱাৰ সৌভাগ্য আমি অৰ্জন কৰিব নোৱাৰিম। সুন্দৰ আখলাক, সুন্দৰ চৰিত্ৰ বহু বেছি গুৰুত্বপূৰ্ণ বিষয় পবিত্ৰ ইছলামত। তৃতীয় প্ৰকাৰৰ সৌভাগ্যৱান ব্যক্তি হৈছে সেইজন, সৰ্বশ্ৰেষ্ঠ ব্যক্তি হৈছে সেইজন, আন এখন হাদিছৰ গ্ৰন্থত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ এই বাণী উল্লেখ হৈছে। তাত কোৱা হৈছে আহসানুকুম আহসানুকুম কদাহা। সেইজন ব্যক্তি সৰ্বোত্তম আৰু সৰ্বশ্ৰেষ্ঠ ব্যক্তি যিয়ে কাৰোবাৰ পৰা টকা ধাৰেই লোৱাৰ পিছত যেতিয়া ঘূৰাই দিয়াৰ সময় হয়, উত্তম আদৰ্শৰ সৈতে, আদবৰ সৈতে ঘূৰাই দিয়ে। ইয়াত কেইবাটাও বিষয় সন্নিৱিষ্ট হ'ব পাৰে। কোনোবাই কাৰোবাৰ দোকানত বাকীকৈ কিবা লৈছে, বাকীকৈ কিবা লোৱাৰ পিছত এই হাদিছটো আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে এলান কৰাৰ কেইবাটাও উদ্দেশ্য আছে। আমি দেখিবলৈ পাওঁ বা এনেকুৱা বহু ধৰণৰ মানুহ থাকে, বিভিন্ন সময়ত বিভিন্ন এলেকাত দেখিবলৈ পোৱা যায়। এখন দোকানত বাকী খোৱাৰ পিছত এই বাকীটো দিবলৈতো তেওঁৰ মনত নাথাকেই, বিপৰীতে এই দোকানখনৰ সন্মুখেৰে আৰু অহা যোৱা সেই মানুহজনে নকৰে। দোকানখনৰ সন্মুখলৈ গ'লে মোক টকা পইচাখিনি সাধিব, মোৰ লাজ লাগিব, অথবা দিয়াৰ ইচ্ছা নাই। তাৰমানে মানুহৰ ওচৰত যেতিয়া আমি টকা ধাৰেই যাওঁ অথবা দোকানীৰ ওচৰত বাকীকৈ কিবা ল'বলৈ যাওঁ, তেতিয়াতো খুব বিনয়ৰ সৈতে যাওঁ, বোলে টকা পইচা অলপ বাকী নিদিলে বৰ অসুবিধা হ'ব, অলপ দিয়ক। ধাৰেই যাওঁতে আমি বিনয়ৰ সৈতে যাওঁ, বাকী লওঁতে খুব বিনয়ৰ সৈতে বাকী আদায় কৰোঁ, দোকানীৰ পৰা উচুল কৰোঁ। কিন্তু দিয়াৰ যেতিয়া সময় আহে আমি বহুতেই পলাই ফুৰোঁ। এই চৰিত্ৰক আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে ঘৃণা কৰিছে। তাৰ বাবে আল্লাহ ৰসুলে কৈছে, তোমালোকৰ ভিতৰত সেইজন উত্তম ব্যক্তি আহসানুকুম আহসানুকুম কদাহা, যিয়ে লেনদেনত সবাতোকৈ ভাল,
ধাৰ লোৱাৰ পিছত ঘূৰাই দিয়াৰ সময়ত উত্তমভাৱে পেশ আহে। ইয়াৰ আন এটা ব্যাখ্যা এই ধৰণেও দিব পাৰি। চাবচোন, দোকানৰ সন্মুখেৰে নহা এটা বেলেগ বিষয়। কেতিয়াবা যদি দোকানীজনে ক'ৰবাত লগ পাইছে অথবা লগ কৰি বা ঘৰত গৈ দোকানীজনে বা যিজনে টকা পাবলৈ আছে সেইজনে যদি গৈছে, চবৰে ওচৰত এনেকুৱা চৰিত্ৰ নাথাকে, কিছু অংশৰ থাকে, দেখিবলৈ পোৱা যায়। দোকানী যেতিয়া কয়, ভাই ইমান দিন হ'ল টকাখিনি দিয়া নাই, দোকানতো ইমান দিন হ'ল অহা নাই, ৰাস্তাই ঘাটো ইমান দিন হ'ল লগ পোৱা নাই, পইচাখিনি দিয়ক, মোৰতো এখন দোকান আছে। তেতিয়া মানুহজনে টকাখিনি আদায় কৰিব পৰা নাই, তাৰ বাবে দুখ কৰিব লাগিছিল, বোলে ক্ষমা কৰিব, মই টকাখিনি দিব পৰা নাই, মোৰ এনেকুৱা অসুবিধা হৈছে। দোকানীজনে কিবা এটাতো সুবিধা দিলেহেঁতেন। কিন্তু বিপৰীতে এনেকুৱাকৈ কোৱা দেখিবলৈ পোৱা যায় যে আপুনি কি আপোনাৰ ইমান সেইখিনি টকা মই মাৰি খাম বুলি ভাবিছে নেকি? অলপমান পইচা তাতে আপুনি ঘৰলৈকে আহিব লগা হৈছে। উল্টাই পাওনাজনকহে ধমকি দি পঠিয়াই দিয়ে। এই চৰিত্ৰৰ যিসকল লোক, এইসকলক আল্লাহ আৰু ৰচুলে ঘৃণা কৰে, নফৰত কৰে। আৰু তাৰ বাবে আল্লাহ ৰচুলে কৈছে, সৰ্বোত্তম সেইজন যিয়ে লেনদেনত ভাল। আহসানুকুম কদহা, তোমালোকৰ ভিতৰত সেইজন সবাতোকৈ ভাল যে লেনদেনত ভাল, দেওনাত ভাল। যেনেকুৱাকৈ ধাৰে ল'বলৈ যাওঁতে আমি বিনয়ৰ সৈতে যাওঁ, ধাৰ আদায় কৰাৰ মুহূৰ্ততো আমাৰ মাজত বিনয়তা থাকিব লাগে। এই গুণ যাৰ মাজত আছে, আল্লাহ ৰচুলে স্বীকৃতি দিছে, নিঃসন্দেহে সেইজন সৰ্বোত্তম ব্যক্তি, সৰ্বশ্ৰেষ্ঠ ব্যক্তি। 4 নম্বৰ গৰাকী হৈছে আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খাইৰুকুম লি আহলিহি ওয়া আনা খাইৰুকুম লি আহলি। তোমালোকৰ ভিতৰত সেইজন পুৰুষ শ্ৰেষ্ঠ যিজন পুৰুষ নিজৰ মহিলা, নিজৰ স্ত্ৰীৰ ওচৰত, নিজৰ ঘৈণীয়েকৰ ওচৰত শ্ৰেষ্ঠ। সেইজন পুৰুষ শ্ৰেষ্ঠ বুলিছে আল্লাহ ৰচুলে, যিগৰাকী পুৰুষ নিজৰ ঘৈণীয়েকৰ ওচৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰমানে ঘৈণীয়েকে যদি কাৰোবাক স্বীকৃতি দিয়ে, কাৰোবাক কয় যে মোৰ মানুহজন ভাল মানুহ, নিঃসন্দেহে পৃথিৱীৰ বুকুত থকা সকলো পুৰুষতকৈ এজন ভাল পুৰুষ। আল্লাহ ৰচুলেও তাক স্বীকৃতি দিছে, কিয়নো নিজৰ পুৰুষজনৰ স্বভাৱ চৰিত্ৰ কিমান সুন্দৰ অথবা কিমান অসুন্দৰ, কিমান ভাল অথবা কিমান বেয়া হয়, নিজৰ মহিলাগৰাকীয়ে জানে। এই খবৰ তেওঁৰ মাজত আছে, তেওঁ জানিবলৈ পায়। তাৰ বাবেই কোনোবা পুৰুষ যদি সঁচাকৈ প্ৰকৃততে শ্ৰেষ্ঠ হয়, সঁচাকৈ ভাল হয়, আৰু যদি নিজৰ মহিলাই, নিজৰ ঘৈণীয়েকে স্বীকৃতি দিয়ে মোৰ পুৰুষগৰাকী ভাল বুলি, তেন্তে আল্লাহ ৰচুলে কৈছে, নিঃসন্দেহে পৃথিৱীৰ বুকুত থকা চব পুৰুষতকৈ এগৰাকী পুৰুষ শ্ৰেষ্ঠ পুৰুষ। সুবহানাল্লাহ। ইয়াৰ মাজত মহিলাৰ মৰ্যাদাও বিচাৰি পোৱা যায়। 5 নম্বৰটো, আন এখন হাদিছ গ্ৰন্থত আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান পোৱা যায়। আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খাইৰুকুম মান ইউৰজা খাইৰুহু ওয়া ইউ'মানু শাৰৰুহু। 5 নম্বৰ, সেইগৰাকী ব্যক্তি সৰ্বোত্তম ব্যক্তি, সৰ্বশ্ৰেষ্ঠ ব্যক্তি, যাৰ পৰা মানুহে ভালৰ আশা কৰে আৰু অনিষ্টৰ পৰা নিৰাপদ থাকে। সেইজন মানুহ যাৰ পৰা মানুহে ভাল আশা কৰে কিবা আৰু অনিষ্টৰ পৰা হিফাজত থাকে, সেইজন মানুহে কাৰো লগত অনিষ্ট নকৰে, অনিষ্ট হোৱাৰ পৰা মানুহে হিফাজত হৈ থাকে। এনেকুৱা যাৰ মাজত সিফাত আৰু গুণাগুণ পোৱা যায়, আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পৃথিৱীৰ বুকুত সবচে শ্ৰেষ্ঠ ব্যক্তি বুলি সেইজনক স্বীকৃতি দান কৰিছে। এতিয়া আমাৰ সমাজত এনেকুৱা বহু মানুহ, ভাল মানুহ থাকে, যাৰ ওচৰত আপুনি চাবচোন, বোলে যে অমুকৰ লগত যদি যাওঁ নিশ্চয় বেয়া নহ'ব, ভালেই হ'ব, অমুকৰ লগত কামটো যদি কৰোঁ মোৰ লোকচান নহয়, ভালেই হ'ব, অমুকেই মোৰ লগত বেয়া নকৰে, মোক ঠগবাজি নকৰে, মোৰ কোনো অনিষ্ট নকৰে, মোৰ পৰিয়ালক কোনো অনিষ্ট নকৰে। তাৰমানে আশা কৰিব পাৰি, ভৰসা কৰিব পাৰি। এনেকুৱা খুব কম সংখ্যক হ'লেও মানুহ থাকে। কিন্তু বিপৰীতে ইয়াৰ বিপৰীত যাৰ ওচৰত চৰিত্ৰ থাকে, যাৰ ওচৰৰ পৰা মানুহ নিৰাপদ নহয়, যাৰ অনিষ্টৰ পৰা নিৰাপদ নহয়, তেনেসকলক আল্লাহৰ ৰচুলে স্বীকৃতি দিয়া নাই। আৰু যাৰ পৰা মানুহ নিৰাপদ নহয়, এইসকল আল্লাহৰ ৰচুলে স্বীকৃতি দিয়া এই শ্ৰেষ্ঠত্বৰ আওতাত নপৰে। তাৰ বাবে আমি এনেকুৱা আদৰ্শ, এনেকুৱা চৰিত্ৰ অৱলম্বন কৰাৰ কোচিছ কৰিব লাগে, চেষ্টা কৰিব লাগে, যেন মানুহে মোৰ পৰা ভালৰ আশা কৰে, বেয়াৰ পৰা মানুহে মোৰ অনিষ্টৰ পৰা হিফাজত হৈ থকাৰ উম্মিদ ৰাখিব পাৰে। তেনেকুৱা চৰিত্ৰ আৰু আদৰ্শ অৱলম্বন কৰাটো উম্মতে মুছলিমৰ বাবে জৰুৰী। সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খাইৰুকুম মান ইউতআমুত তাআম ওয়া ৰাদ্দাছ সালাম। সেইজন ব্যক্তি সৰ্বোত্তম ব্যক্তি, সৰ্বশ্ৰেষ্ঠ ব্যক্তি, যিয়ে মানুহক খানা খুৱায়, যিয়ে মানুহক খানা খুৱায় আৰু সালামৰ জবাব দিয়ে, আৰু সালামৰ জবাব দিয়ে, খানা খুৱায় আৰু সালামৰ জবাব দিয়ে। এতিয়া খানা খুৱাওঁতে আপুনি কোনো ধৰণৰ বিশেষ
নিৰ্দিষ্ট কোনো পদ্ধতি অৱলম্বন কৰাৰ প্ৰয়োজন নাথাকে। আপোনাৰ ইচ্ছা হৈছে আজি গোটেই মুছল্লিক মই খানাৰ দাৱাত দি দিওঁ, ইয়াৰ অন্তৰালত কোনো ধৰণৰ বিশেষ কোনো নিয়ত নাথাকে, কেৱল আল্লাহৰ সন্তুষ্টি আৰু ৰচুলে যে হাদিছটোত কৈছে চবচে শ্ৰেষ্ঠ ব্যক্তি সেইজন যে মানুহক খানা খুৱায়। মই চবচে শ্ৰেষ্ঠ বুলি কিয়ামতৰ দিনা স্বীকৃতি পাব লাগে, তাৰ বাবে মই মুছলমানক খানা খুৱাইছোঁ, মানুহক খানা খুৱাইছোঁ। এই নিয়তত খানা খুৱাওক। এই নিয়তত খানা খুৱাবতো আপুনিও আল্লাহৰ ৰচুলে কয় হাদিছটোৰ ভিতৰত স্বীকৃতি লাভ কৰিব শ্ৰেষ্ঠ হিচাপে। বিপৰীতে দুটা গুণ কোৱা হৈছে, ৱাৰাদ্দাছ সালাম, আৰু সালাম দিলে যিয়ে সালামৰ জবাব দিয়ে। অহংকাৰীসকলে সালামৰ জবাব দিবলৈ কষ্ট পায়, টান পায়। বহু মানুহ এনেকুৱাও দেখিবলৈ পোৱা যায় যিয়ে এই 200 গ্ৰাম ওজনৰ জিভাখন লৰচৰ কৰিবলৈ টান পায়, 5 কেজি ওজনৰ মূৰটো এনেকুৱাকৈ জোকাৰি দিয়ে সালাম দিলে, এনেকুৱাকৈ দিয়ে। ৱালাইকুম সালাম বুলি ক'বলৈ টান পায়, যদিও কৈছে ভিতৰত কৈছে। কিন্তু জানেনে ৱাজিব হয়, কোনোবাই যদি আপোনাক কৈছে আসসালামু আলাইকুম, তেন্তে আপুনিও ৱালাইকুম সালাম বুলি জবাব দিয়া, শুনাকৈ দিয়া আপোনাৰ ওপৰত ৱাজিব। যদি আদায় কৰা নাই তেন্তে আপোনাৰ গুনাহ হ'ব, সৰু নহয়, ডাঙৰ কবিৰা গুনাহ হ'ব। সেইকাৰণে আল্লাহ ৰচুলে কৈছে অহংকাৰী নহবা, কোনোবাই সালাম দিলে সালামৰ জবাব দিবা। দূৰত থাকিলেও কিবা প্ৰকাৰে হৈ হ'লেও, হাত দাঙি হ'লেও, হাতেৰে হ'লেও, আপুনি ইশাৰা দি হ'লেও তেওঁক কওক যে মই আপোনাৰ সালামৰ জবাব দিছোঁ। নতুবা সালাম দিওঁতাজনে ভাবিব পাৰে এজন কেনে অহংকাৰী, সালামৰো জবাব নিদিয়ে, সালামৰো জবাব নিদিয়ে। এইটো ইয়াৰ অৰ্থ এইটো নহয় আপুনি গাড়ী চলাই আছে, চাইকেল চলাই আছে, হাত এৰি দি আপুনি হাতেৰে ইশাৰা কৰিব, সেইটো অৰ্থ নহয়। সাধাৰণভাৱে কোৱা হৈছে হাত এৰি দিবতো আপুনি সালামৰ জবাব দিবলৈ যাওঁতে আপোনাৰ জানেই খতম হৈ যাব, সেইটো অৰ্থ নহয়। সাধাৰণভাৱে যেতিয়া থকা হয় তেতিয়া সালাম দিলে সালামৰ জবাব দিব লাগে। আৰু কোনোবাই সালাম দিয়ালৈ আপুনি বাট চাব নালাগে, আপুনি প্ৰথমে সালাম দিয়াৰ চেষ্টা কৰিব লাগে। এইটো হৈছে মুমিনৰ বৈশিষ্ট্য। 7 নম্বৰ মুমিনৰ বৈশিষ্ট্যটো হৈছে আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে খিয়াৰুকুম আলিয়ুনাকুম মানাকিবা ফিছ সালাহ। সেইজন ব্যক্তি সৰ্বোত্তম ব্যক্তি, সৰ্বশ্ৰেষ্ঠ ব্যক্তি এই সকলৰ ভিতৰত কোন? খিয়াৰুকুম আলিয়ুনাকুম মানাকিবা ফিছ সালাহ, যিয়ে নামাজৰ কাটাৰত অইন মুছল্লিৰ কাৰণে ঘাৰ অথবা কান্ধ নৰম কৰি ৰাখে। কান্ধ নৰম কৰি ৰাখে এজন ব্যক্তি শ্ৰেষ্ঠ। নৰম কৰি ৰখাৰ অৰ্থ হৈছে, দেখিব কেতিয়াবা অলপমান কাটাৰৰ মাজত অকলে নামাজ পঢ়িলে বেলেগ কথা। এতিয়া আমি অলপ পিছত জামাতত নামাজ পঢ়িম, আমি ডেইলি জামাতত নামাজ পঢ়োঁ মছজিদত, ঘৰতো আমি পঢ়িব পাৰোঁ। আমি যেতিয়া ইয়াত নামাজ পঢ়োঁ, সামান্য যদি খালী ঠাই আছে, কোনোবা পিছফালৰ পৰা আহি পিছত এজন মানুহ সোমাব বিচাৰে, কিন্তু যাৰ ওচৰত খালী ঠাই আছে সেইজন মানুহ এনেকুৱা কেতিয়াবা থাকে যে পিছত আহি মানুহজন সোমাব বিচাৰে, কিন্তু নিয়ত এনেকুৱাকৈ বান্ধি থৈ দিয়ে কিলাকুনিটো ইয়াৰ পৰা অলপো লৰচৰ নকৰে, এনেকুৱাকৈ থাকে, ইয়াক সোমাব নিদিওঁ, পূৰা ইয়াক তাগৰা কৰি ৰাখে, যাৰ কাৰণে পিছত অহা মানুহজনে আৰু সোমোৱাৰ সুবিধা নাপায়। সুবিধা পালেও এই কামি হাৰত এই কিলাকুনি লাগি থাকে। এই চৰিত্ৰক আল্লাহৰ ৰচুলে ঘৃণা কৰে, এইটোক বেয়া পায়। আৰু দ্বিতীয়তে বহু এনেকুৱা মানুহ থাকে চিজদাত যেতিয়া যায়, চিজদাত যায় জামাতৰ সৈতে, বিশেষকৈ জামাতত নামাজ পঢ়োঁতে খেয়াল ৰাখিব লাগে। আল্লাহৰ ৰচুলে কৈছে সৰ্বশ্ৰেষ্ঠ ব্যক্তি সেইজন যিয়ে ওয়াইন মুছল্লিৰ বাবে কান্ধ নৰম কৰি ৰাখে, মানাকিবা ফিছ সালাহ, কান্ধ নৰম কৰি ৰাখে, এনেকুৱাকৈ চিজদা দিয়ে। ওচৰত যিজন মানুহে নামাজ পঢ়ি আছে সেইজন বেচেৰা আৰু এনেকুৱাকৈ চিজদা দিব নোৱাৰে, এনেকুৱাকৈ দিব লগা হয় কুচি মুচি, কাৰণ এই হাতখন তেওঁৰ ইয়াতে লাগি আছে, এই মানুহজনে নামাজতো কষ্ট দি আছে। এই স্বভাৱ থকা নামাজীসকল নামাজী হ'লেও ৰচুলে স্বীকৃতি দিয়া শ্ৰেষ্ঠসকলৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। তাৰ বাবে মুছল্লিয়ে অইন মুছল্লিৰ কাৰণে কান্ধ, হাত ইত্যাদি নৰম কৰি ৰাখিব লাগে। 8 নম্বৰ আৰু লাষ্ট বৈশিষ্ট্যটো হৈছে আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে খৈৰুন নাছ যুল কলবিল মাহমুমি ওয়াল লিসানিস সাদিক। সেইজন মানুহ সবাতোকৈ উত্তম, সৰ্বোত্তম ব্যক্তি, সৰ্বোত্তম মানুহ যাৰ দিল হিংসাৰ পৰা পবিত্ৰ, যাৰ মুখ সত্যবাদী, যাৰ দিলত হিংসা নাই, কিনা নাই, বুগজ নাই, কাৰো প্ৰতি বেয়া ভাৱ নাই, বেয়া চিন্তা নাই, সকলো বদদিনিয়াতৰ পৰা, সকলো শৈতানিয়াতৰ পৰা, খাবিথিয়াতৰ পৰা, খাৰাবিয়াতৰ পৰা যাৰ দিল পাক পবিত্ৰ আৰু যাৰ মুখ পবিত্ৰ, সদায় সত্য কথা কয়, সত্যবাদী হয়, মিথ্যাবাদী নহয়, মিথ্যা সাক্ষী নিদিয়ে, সত্য সাক্ষী দিয়ে, যি কয় সঁচা কয়। এই চৰিত্ৰ, এই আদৰ্শ যাৰ মাজত আছে, এই গুণ, এই সিফত যাৰ মাজত আছে, মানুহৰ ভিতৰত সৰ্বোত্তম মানুহ বুলি আল্লাহৰ ৰচুলে এই মানুহজনক স্বীকৃতি প্ৰদান কৰিছে। সুবহানাল্লাহ। তাৰ কাৰণে আমি এতিয়া সামান্য নিজৰ গাত চিকুটি চাব লাগে, এই 8টা গুণ আমাৰ মাজত আছেনে নাই। যদি আছে আলহামদুলিল্লাহ, আপুনি পৃথিৱীৰ বুকুত সৰ্বোত্তম ভাগ্যৱান মানুহ। আৰু যদি নাই তেন্তে 8টা বৈশিষ্ট্য, এই 8টা গুণাগুণ, এই 8টা হাদিছৰ ফালে লক্ষ্য ৰাখি আমি এই 8টা গুণ হাসিল কৰাৰ কোশিশ, চেষ্টা, মেহনত কিন্তু কৰিব লাগিব। প্ৰত্যেকেই এই 8টা গুণ হাসিল কৰাৰ বাবে তৈয়াৰ আছোঁ তো ইনশাআল্লাহ। আল্লাহ পাকে আমাক কোৱাতকৈ, শুনাতকৈ, বুজাতকৈ বেছি আমল কৰা তৌফিক দান কৰক। আমিন। সুন্নাত পঢ়িলাম ইনশাআল্লাহ।